আপোনাৰ এই জনপুখুৰীত তো এজন ব্যক্তিক আটক কৰা হৈছে। তেওঁৰ পৰা আমি 47 বক্স চাবোন পেকেট ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ আৰু টোটেল ৱেইট আছে 576 গ্ৰামছ। ব্যক্তিজন ডিমাপুৰৰ বৰ্মা কেম্পৰ হয়। এইটো আমি ফাৰ্ডাৰ ইণ্টাৰভিউশ্যন কৰি আছোঁ। ক'লৈ গৈ আছিলোঁ এপ্ৰক্সিমেটলি 2-3 কোটি টকা হয়। তেখেতৰ নাম কেকা আইমি, তেখেত বৰ্মা কেম্পৰ হয়, ডিমাপুৰ। তেখেতে বৰ্ডাৰটো ক্ৰছ কৰি খোজকাঢ়ি আহি আছিলে। এইটো আমি ইণ্টাৰভিউশ্যন কৰি আছোঁ। এতিয়া ক'লৈকে আনিছিলে এতিয়া ষ্টেটমেণ্ট ল'ম, ইণ্টাৰভিউশ্যন কৰিম, তেতিয়া গম পোৱা যাব। ৰেকৰ্ড চেক কৰিলে আমি গম পাই যাম। स्पेशल ब्रांच का है, देखो स्पेशल ब्रांच का है, पकड़ के लेके जाएगा अच्छी तरह से एकदम संभाल के। राहुल অলপ দেখাকে আহক আপুনি উইটনেছ কৰিবি না হয় অকমান চাই দিও দেই বুলবুলকে দিন কৰি এটা বেটাৰী দিছিল নেকি? বেটাৰী আনিছে, ওজন কৰি লৈ এনেকৈ বেটাৰী পাইছে।